হেল্ল' গাইজ, কি খবৰ? মই অনুশ্ৰীয়ে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই যাব লৈছোঁ ঢেকীয়াখোৱা নামঘৰলৈ, যিহেতু আজি শংকৰদেৱৰ তিথি হয়। মই এতিয়া ভিডিঅ'টো ষ্টাৰ্টিং কৰি লৈছোঁ। আপোনালোকক ভিডিঅ'টো দেখাই থাকিম। ভাল লাগিলে লাইক কমেণ্ট এটা কৰি দিব দেই। এয়া এতিয়া আমি গাড়ীত বহি ল'লোঁ নামঘৰলৈ যাবলৈ। এফালে দাদা আছে, তাৰপাছত বেকত খুৰী আৰু নবৌ মাহঁত আছে। আমি এতিয়া ঢেকীয়াখোৱা নামঘৰ পাই গৈছোঁহি। ঢেকীয়াখোৱা নামঘৰৰ বিষয়ে সকলোৱে চাগে জানেই, তথাপিও মই দুআষাৰমান ক'ব বিচাৰিছোঁ যে এই বৰনামঘৰ ভাগ প্ৰতিষ্ঠা কৰাৰ সময়ত মহাপুৰুষ মাধৱদেৱে এই স্থানতে এগছি বন্তি জ্বলাইছিল। বন্তিগছ সুদীৰ্ঘ 450 বছৰ ধৰ্মপ্ৰাণ ৰাইজে এতিয়াও জ্বলাই ৰাখিছে। যোৱা 485 বছৰ ধৰি এই বন্তিগছ ঢেকীয়াখোৱা নামঘৰত এতিয়াও জ্বলি আছে। আপোনালোকে জানেনে মাধৱদেৱে জ্বলোৱা বন্তিগছ এছিয়াৰ বুক অফ ৰেকৰ্ড আৰু ইণ্ডিয়া বুক অফ ৰেকৰ্ডত দীৰ্ঘতম সময় প্ৰজ্বলিত বন্তি বুলি স্বীকৃতি প্ৰদান কৰিছে। আৰু ৰাতিটো কটাবৰ বাবে এহাল বুঢ়া-বুঢ়ীৰ ঘৰত আশ্ৰয় লৈছিল। সেইদিনা বুঢ়া-বুঢ়ীৰ ঘৰত অতিথি শুশ্ৰূষা কৰিবৰ বাবে একো বস্তুৱেই নাছিল। তেওঁলোকে বাৰীৰ পিছফালে থকা ঔটেঙা আৰু ঢেকীয়া বুটলি আনিছিল। মাধৱদেৱে যিডোখৰ ঠাইত ৰন্ধন কাৰ্য সমাপন কৰিছিল, সেইডোখৰ ঠাইতে এগছি বন্তি প্ৰজ্বলন কৰিছিল। আৰু সেই ঠাইতে স্থানীয় ৰাইজসকল লগ লাগি এভাগ নামঘৰ নিৰ্মাণ কৰি বন্তিগছ স্থাপিত কৰিছিল। পাছত ধৰ্মপ্ৰাণ ৰাইজসকলে তাত নাম প্ৰসংগ, ভাগৱত পাঠ আদি কৰিবলৈ লৈছিল। ইয়াতে ধৰ্মচৰ্চা কৰি গুৰুজনাৰ স্মৃতি ৰাইজসকলে ৰক্ষা কৰি আহিছে। মই আপোনালোকৰ আগত থুলমূলীয়াকৈ বৰ্ণনা কৰিলোঁ। ইয়াৰ বিষয়ে আপোনালোকে সবিশেষ জানে যদি মোক কমেণ্ট বক্সত জনাব আৰু কিবা ভুল হৈছে যদি শুধৰাই দিব। এতিয়া আমি ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আহি নেঘেৰিটিং শিৱদৌলত সোমাইছোঁহি। আমি পাইছোঁহি নেঘেৰিটিং। নেঘেৰিটিং শিৱদৌলৰ বিষয়ে সকলোৱে জানে, তথাপিও মই থুলমূলকৈ ক'ব বিচাৰিছোঁ যে নেঘেৰিটিং শিৱদৌলত আহোম যুগৰ সুন্দৰ শিল্পকলাৰ এক সুন্দৰ নিদৰ্শন পোৱা যায়। ঘাইকৈ দৌলটোৰ চাৰিওফালে 4টা দৌল আছে আৰু এই শিৱদৌলৰ প্ৰতি আহোম যুগৰ স্বৰ্গদেউসকলৰ অসীম ভক্তি আছিল। আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নেঘেৰিটিং শিৱদৌলৰ প্ৰতিষ্ঠা আহোম স্বৰ্গদেউ প্ৰতাপ সিংহই কৰিছিল। এই মন্দিৰ সজোৱাৰ আগতে দেৰগাঁৱৰ গেলাবিল নৈৰ কাষতে শিৱৰ এটা মন্দিৰ আছিল। এই মন্দিৰ নদীৰ পানীয়ে যেতিয়া খহাই নিছিল, তেতিয়া স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই 1687 চনত নেঘেৰিটিঙৰ টিলাৰ ওপৰত নেঘেৰিটিং শিৱ মন্দিৰ প্ৰতিষ্ঠা কৰে। কোৱা হয় যে এই মন্দিৰটোৰ থকা ঠাইখিনিত এসময়ত স্থানীয়ভাৱে নেঘেৰি নামৰ এজাক অদ্ভুত চৰাইৰ বাসস্থান আছিল। সেয়েহে এই ঠাইখন নেঘেৰিটিং নামেৰে জনাজাত হৈ পৰিল। আৰু এই মন্দিৰৰ অন্যতম আকৰ্ষণ হৈছে বান্দৰ। ভিডিঅ'টো ইমানতে শেষ কৰিম। এনেকৈ ভিডিঅ' বনোৱাৰ যিহেতু অভিজ্ঞতা মোৰ নাই, ভিডিঅ'টো কেনেকুৱা হৈছে জনাব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে থেংক ইউ।